ৰানিং এফি কৰি লওঁ তাৰপিছত আকৌ লগ পাম। মই ৰানিং কৰিছোঁ হয় বুকুখন ওলাই যাওঁ কৈছে এনেকুৱা বিষাইছে। হেই গাইছ, কি খবৰ আপোনালোকৰ? বাও না মোৰ বাওৱে বাও ইয়া বহুত দিনৰ মই ৰানিং কৰিবলৈ আহিছিলোঁ হ'লে কথা ক'বলৈ ভাষাই নাই, কিনো ক'ম। কথা মাজে মাজে আহি আছোঁ, কিমান ধুনীয়া পৰিৱেশ দেখি। সেই যদি মোৰ ভিডিঅ'টি ভাল লাগে লাইক এটি কৰি দিবা আৰু ছাবস্ক্ৰাইবটি কৰি দিব। কাষতে থকা সেই ৰঙাটি যে একদম টিপকৈ টেপি দিলে মানে বগা বগা হৈ যাব। ছাবস্ক্ৰাইবটি কৰি থ'ব, মই তেতিয়া মোৰ ধুনীয়া ধুনীয়া ভিডিঅ' পাব। কথাবোৰ নাই ফুটা দেই। কি কৰিব ফিল্ডলৈ অকলে অকলে আহিছোঁ আৰু লগৰ চগৰ নাই, অকলে অকলে দৌৰিব লাগিব আৰু দৌৰিবলৈ মন নাযায়। এমাহৰ মূৰত আহিছোঁ, কি ক'ব উপায় নাই, অকলে অকলে দৌৰিব লাগিব। লগৰকেইটা গোটেইকেইটা চাকৰি পাই দোকানে, মই অকলে আছোঁহি। কি ক'ব আৰু দুখৰ কথা, নিবনুৱা হৈ আছোঁ BA পাছ কৰি। ৰানিং এফি কৰি লওঁ তাৰপিছত আকৌ লগ পাম। ঘৰলৈ যাওঁতে ৰিভিউ কৰি দিম, সেই কাইলৈ আকৌ লগ পাম বুলি। এতিয়া মই ৰানিং এফি কৰি লওঁ। মই ৰানিং কৰিছোঁ হয় বুকুখন ওলাই যাওঁ কৈছে এনেকুৱা বিষাইছে। ইমান দিনৰ মই ৰানিং কৰিছোঁ, কলিজা ফাটি যাং কৰিছে। হ'ব আকৌ কাইলৈ লগ পাম, আজি ভিডিঅ'টো ইমানতে সামৰি দিলোঁ দেই।